বিজেপি চৰকাৰখনৰ কাৰণে অসমত মিয়ালেণ্ড হ'ব পাৰে, মিয়ালেণ্ড হোৱাৰ সম্ভাৱনা আছে। কিয় কৈছোঁ কথাটো ভালদৰে শুনক। বৰ্তমান অসমত মিয়া 1,40,00,000 আছে। ভালদৰে শুনিব, 1,40,00,000 মিয়া আছে। তাৰে বেছিভাগ মিয়াই আমাৰ অসমৰ মাটি বেদখল কৰি নিজে বসবাস কৰি আছিল। বৰ্তমান চৰকাৰে সেইবোৰক উচ্ছেদ কৰি আছে, কিন্তু কেইজন মিয়াক বাংলাদেশলৈ প্ৰেৰণ কৰিছে। এজন মিয়াকো বাংলাদেশত প্ৰেৰণ কৰাৰ তথ্য নাই বা নিউজ নাই। তাৰ মানে 1,40,00,000 মিয়া আমাৰ অসমতে আছে আৰু চৰকাৰে তেওঁলোকক এক কঠা মাটি আৰু 50,000 টকাকৈ দিছে। আৰু যিবিলাক মাটি যে বেদখলৰ পৰা মুক্ত কৰিছে, সেইবিলাক মাটি আম্বানীক আৰু আদানীক উদ্যোগ স্থাপন কৰিবলৈ দিব, ডাঙৰ ডাঙৰ কোম্পানী বহাবলৈ দিব। এতিয়া ডাঙৰ ডাঙৰ কোম্পানীবিলাক লেবাৰৰ কাম কৰিবলৈ আমাৰ অসমীয়া মানুহ আগবাঢ়ি নাযায়, কাৰণ আমাৰ অসমীয়া মানুহে বেছি কষ্টৰ কাম কৰিব নোৱাৰে। তাৰ মানে মিয়া মানুহে কৰিব লাগিব। এতিয়া মিয়াবিলাকক যে উচ্ছেদ কৰিছে, তেওঁলোকক এক কঠা মাটি আৰু 50,000 টকাকৈ দিছে, যাতে এইকেইদিন তেওঁলোকে খাই বৈ জীয়াই থাকিব পাৰে। তাৰপিছত কি হ'ব, তেওঁলোকক ডাঙৰ ডাঙৰ কোম্পানীবিলাক বনোৱা কামত, লেবাৰৰ কামত লগাই দিব। আৰু এই কোম্পানীবিলাক বনি কেতিয়া হ'ব? প্ৰায় 3-4 বছৰমান লাগিব। আৰু 3-4 বছৰত এজন মিয়া মানুহে ইমানখিনি টকাটো ইনকাম কৰি ল'ব পাৰিব যে তেখেতে নিজে অসমত 1 বিঘা মাটি কিনি ল'ব পাৰে। আৰু যদি অসমত 1 বিঘা মাটি কিনি লয়, তেনেহ'লে কি হ'ব ভাবি চাওক। কাৰণ আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকে বহিৰাজ্যৰ মানুহৰ মাটি বিক্ৰী কৰি আছে। মিয়াবিলাকৰ মাটি বিক্ৰী নকৰিব জানো? তাৰ পৰা কি হ'বলৈ গৈ আছে এবাৰ ভাবি চাওক। এই চৰকাৰখনে খিলঞ্জীয়া মানুহৰ আগত মিয়াক বেয়া পাওঁ বুলি কয়, আৰু মিয়াবিলাকক কয় যে অলপমান কষ্ট কৰ, অলপমান কষ্ট পা, অলপমান কষ্ট সহ্য কৰ, দুদিনমানৰ পিছত তহঁতৰে অসম হ'ব।